জয় কৃষ্ণগুৰু। শ্ৰীমদ ভাগৱত সাৰ অষ্টম স্কন্ধ দ্বিতীয় অধ্যায় সৃষ্টি বৰ্ণনা মংগলাচৰণ। শুনা শুনা নৰ নাৰী ভাগৱত কথা, অন্যথা মনুষ্য জন্ম যাইবে ইতু বৃথা। বেদ বেদান্তৰ সাৰ পুৰাণৰ মজা, যাৰ মধ্যে আছে হৰি নাম মহা ৰাজা। মহাঋষি ব্যাসে যাক কহিলা পূৰ্বত, নাৰদৰ প্ৰসাদেল ভিলা দ্বাপৰত। ব্যাসহন্তে ব্ৰহ্মৰাত সুকে জানিলন্ত, নজানো বিদুৰে জানন্ত কি নজানন্ত। মহাভাগৱত শাস্ত্ৰ সমুদ্ৰ পৰাই, গুৰু কৃপা বিনে তাৰ অৰ্থ নতু পাই। হেন ভাগৱত কথা অমৃত সমান, নাৰায়ণ সৃষ্টি কথা কৰিব বৰ্ণন। কেন মতে সৃষ্টিখান কৈলা নাৰায়ণে, মহাগূঢ় তত্ত্ব ইটো শুনা সৰ্বজনে। হৰি বিনে গতি নাই ই শাস্ত্ৰে কয়, হৰি নাম কীৰ্তনতে মহাফল পাই। হেন জানি শুনা যত সামাজিক জন, কৃষ্ণ গুৰু বুলি শুদ্ধ কৰা দেহ মন। তৃতীয় অধ্যায় ছবি। শৌন কৰ
প্ৰশ্ন শুনি বোলে সুত মহামানী শুনা শুনা ঋষি শ্ৰেষ্ঠ জন অ পাছে ৰাজা কি কৰিলা শুক মুনি কিবা কৈলা অ তজু আগে কৰিবু ব্যাখ্যান গুৰুত ভয় পাই পৰীক্ষিত মহাৰাই মনে মহা সন্তোষল ভিলা অ গুৰু বাক্য শিৰে ধৰি হৃদয়ত নামস্মৰি মায়াময় বিষয়তে জিলা ভাৰ্যাপুত্ৰ ৰাজ্যধন অমানিলন্ত বিৰম্বন মনে ভৈলা বিস্তাৰ মান কৰি আনি কাম মন কৃষ্ণক কৰিয়া ধ্যান শুদ্ধ চিত্তে বহিলা খন কৰ জোৰে স্তুতি কৰি গুৰুক ভকতি ধৰি পুছিলন্ত ঈশ্বৰৰ তত্ত্ব হে গুৰু কৃপাময়ী চেদিও সংশয় সই অ তোমাৰে ভৃত্যৰু ভৈলো ভৃত্য তোমাৰ চৰণ সাৰ কৰিয়া বিষয় পান তেজিলোহু তোমাৰ কৃপাই মৰণ সময়ে মোক জীবা লাগে কৰিউক প্ৰাণ গুৰু ভক্ত কদায়ায়ে কেন মতে নাৰায়ণ অ কৰিলন্ত সৃষ্টিখান কেন মতে কৰন্ত পালন পুনু সংহাৰন্ত কেনে আপোনাৰ শক্তি বলে কৃপা কৰি কয়ো গুৰু জন যেবে সে প্ৰলয় হুন্ত অ ভগৱন্তে
কি কৰন্ত কৈত থাকে তেবে সৃষ্টি খান পুনু কেনে সৃষ্টি কৰে আহে পুনু কৈৰহন্তে অকহিও কৰিয়া ভিন্ন ভিন্ন ব্ৰহ্মা আদি জীৱ-জত কেন মতে হুৱে জাত চাৰিমুঠি জীৱৰ প্ৰকাশ মেৰু সমে ভূমি খান কেন মতে নাৰায়ণ অস্ৰজে আৰু কেনে হুৱে নাশ ধন্য ধন্য পৰীক্ষিত সাধিবাহা মহাহিত জানিলোহু ইটো জগতৰ শুনিও ক স্থিৰ মন দিবু মই সমিধান যত মানে তোমাৰ প্ৰশ্নৰ যিটো প্ৰভু ভগৱন্ত সৃষ্টি স্থিতি আদি অন্ত কৰে যিটো প্ৰভু নাৰায়ণ কৈবু তান কাৰ্যচয়ী শুনি নকৰিবা ভয়ী তুমি মোৰ শিষ্য প্ৰিয় জন সুকে কহি বাকলৈলা কৃষ্ণক হৃদয়ে ধৰিলা শুদ্ধ মনে কৰিলা ভকতি কৰি পাছে যোৰহাট বহি আছা বিষ্ণুৰাত জানিলোহু লভিবু মুকুতি শুনা সামাজিক জন ভকতিত দিয়া মন ভক্তি বিনে নুবুজা ততক হৰি ভক্তি হীন জানি বিষ্ণুৰ মায়ায়ে সানি মোহি আছে ইটো জগতক আপোনই সাত স্থিত এৰায়ো মায়াৰ হাত যাৰ ইচ্ছা ভৱ তৰিবাৰ
এৰি লাজ মানভই জানি হৰি কৃপাময়ী অ কৃষ্ণ গুৰু বোলা বাৰম্বাৰ